শেৱালি ৰবা শেৱালি শেৱালি এটা কথাতে ইমান ধৰি নাথাকিবা খঙত লোৱাৰ সিদ্ধান্ত ভুল হোৱাৰ চান্স থাকে সেয়ে ঠাণ্ডা মগজুৰে ভাবা এবাৰ বহুত ভাবিয়েই সিদ্ধান্ত লৈছো বাইদেউ মোক আৰু জোৰ নকৰিব মই কি মানসিক কষ্টত আছো আপুনি বুজিবলৈ চেষ্টা কৰক মই যাওঁ শেৱালি প্লিজ তুমি মোৰ কথা শুনাচোন তুমি নাযাবা শুনৰ লগত আমি কথা পাতিম আমাৰ ওপৰত বিশ্বাস ৰাখা তুমি শেৱালি 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 ৰবাচোন শেৱালি মোৰ মৰমৰ ঘৰখন ভাঙি গ'ল নোৱাৰিলো মই ধৰি ৰাখিব কাছৰ টুকুৰাৰ দৰে থন থনকৈ মোৰ চকুৰ আগতে মোৰ ল'ৰা বোৱাৰীৰ সংসাৰখন ভাঙিব লৈছে কিন্তু মই অসহায়ৰ দৰে চাই আছো একো কৰিব পৰা নাই দেউতা আপুনি ভাঙি নপৰিব সোণ আৰু শেৱালিৰ সংসাৰ কেতিয়াও ভাঙিব নোৱাৰে আচলতে বৰ্তমান শেৱালিয়ে আবেগত সিদ্ধান্ত লৈছে কিন্তু দেউতা মোৰ বিশ্বাস সোণে যেতিয়া শেৱালিৰ ওচৰলৈ যাব শেৱালি নিজৰ ঘৰলৈ উভতি আহিব কাৰণ তাইও এখন ঘৰ ইয়াৰে মানুহক এৰি থাকিব নোৱাৰে উভতি আহিব শেৱালি কেতিয়াবা হয়তো দূৰত্বও সম্পৰ্কৰ বান্ধোন বেছি গাঢ় কৰে হয়তো এই দূৰত্বই সোণ আৰু শেৱালিৰ মাজত থকা বিশ্বাস আৰু মৰমৰ বান্ধোন বেছি শক্তিশালী কৰি তুলিব আশা সেই আশাতেই জীয়াই থাকিব লাগিব দিয়া
আৰু ন কৰিম কি? হ'ব, এনেকে জীয়াই থাকিম।